Hello friends, good morning and welcome to a new vlog. আৰু হাতত চাহ একাপ লৈ আজিৰ এই ব্লগটো আৰম্ভ কৰিছোঁ কাৰণ এতিয়া ৰাতিপুৱা সময় হৈছে 9টা আৰু 9 বজাত চাহ খাইছোঁ মানে উঠতে অলপ দেৰি হ'ল ৰাতিও দেৰি হৈছিল শুৱাতে আৰু পুৱা অলপ উঠতে দেৰি হ'ল 9 বজাত হলিও হাতত চাহ একাপ লৈছোঁ আৰু এতিয়া চাহ কাপ খাওঁ আৰু চাহ কাপ খাই মোৰ অলপ এছাইনমেণ্ট কৰিব লগা আছে মানে ইনঅৰ্গেনিক কেমিষ্ট্ৰি আগতে মই ব্লগত দেখুৱাইছিলোঁ তেতিয়া কৰি আছিলোঁ মানে গোটেই কৰা হোৱা নাছিল আজি গোটেইখিনি সম্পূৰ্ণ কৰোঁ আৰু তাৰ পাছত আপোনালোকক লগ পাই আছোঁ আজি যেহেতু দেওবাৰ আৰু বহুত ক'ৰবাত যাব লগা আছে বহুত কিবা কিবি ঠাইত যাব লগা আছে গোটেইখিনি ভিডিঅ'টো দেখুৱাম বহুত বেছি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো আপোনালোকক অলপ পিছত লগ পাই আছোঁ আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 11:30 আৰু মই এই বহীটো জেৰক্স কৰিব লগা আছে এই বহীটো হৈছে জ্যোতি প্ৰসাদৰ বহী মানে মোৰ অলপ কিবা লিখা নাছিল অৰ্গেনিকৰ এইখিনি গোটেইখিনি ফটোশ্বুট কৰি লওঁ আৰু মই অলপ চুলিও কাটিম বুলি ভাবিছোঁ মানে চুলি বেছি দীঘল হোৱা নাই যদিও কাটো আৰু মইতো এইবাৰ চুলি ৰাখিম বুলি ভাবিছিলোঁ কিন্তু ঘৰত কৈ আছে কাটিবলৈ গতিকে চুলিকেইডালো কাটি আহোঁ আৰু এই বহীটো জেৰক্স কৰি লৈ আহোঁ তো চাই থাকক ভিডিঅ'টো আৰু চকৰ পৰা আহি মই মন্দিৰলৈ যাম তো ভিডিঅ'টো চাই থাকক বহুত বেছি ইণ্টাৰেষ্টিং হ'ব মই কিনো কৰো তুমি নাই মোৰ কাষতে আৰু এতিয়া মই চুলি কাটি আহিলোঁ আৰু গা পা ধুলোঁ চুলি কাটটো ভাল লাগিছে না নাই অবিলাক ঠিকে আছে না চুলি কাটটো কাইতো গালি চালি নাপাৰে এনেকুৱা কাট দিলে মই এনেকুৱা কাট দিয়ে পোৱা নাই আজিয়ে প্ৰথম দিলোঁ অলপ মানে মিলাকে দিছোঁ আৰু লগৰ লগত মিলাকে দিছোঁ আৰু এতিয়া আমি মন্দিৰলৈ যাওঁ অলপ পিছত আৰু এটা দুখ লগা কথা আৰু এই অভিলেখৰ যোৱাকালি ভৰিখন ভাঙিল সেই বেণ্ডেজ দেখিছে অভিলেখৰ যোৱাকালি ভৰিখন ভাঙিল এতিয়া ভালকৈ খোজে কাঢ়িব পৰা নাই অভিলেখ বহুত দুখ পাই আছা নেকি কালিতো আটা বাঢ়ি আছিলে দেখোন ৰাতি মানে সেই যেতিয়া ভৰিখন ভাঙিছিল না ভৰিখন ভাঙা নাই মচৰা খাইছিল অলপ মানে সেই প্লাষ্টিকৰ বটল এটাত গুৰি মাৰি দিছিল ইয়াতে নিজৰ ভৰিয়ে গৈছিল বটালে কৈছিল দে বাজা মোক গুৰি আছিলি দে তো পাই এতিয়া আৰু এতিয়া আমি মন্দিৰ আহি পালোঁ আৰু মন্দিৰত ইয়াত চেণ্ডেলযোৰ খুলি থওঁ বাহিৰত আৰু খুলি থৈ ভিতৰলৈ প্ৰৱেশ কৰোঁ মন্দিৰক আহিয়ে গল্লা আৰু বিস্কুটেৰে চাহ খাওঁ তাৰপিছত সেৱা কৰিম আৰু আজি আমাৰ মুনু হৈছে জন্মদিন না তোমাৰ আজি জন্মদিন মানে মুনুৰ জন্মদিন শুক্ৰবাৰতে গৈছিল কিন্তু আজি মানে মন্দিৰত খানাটো দিব মানে মন্দিৰত ভোগ দিছি মুনু তোমাৰ কি বছৰ হ'ল মাত্ৰ 1 বছৰ হ'ল তো মুনুৰ জন্মদিন আমি এতিয়া মন্দিৰত ভোগ চোগ খাম আৰু আমি সেৱা কৰিম নে আৰু এতিয়া সেৱা কৰিব লাগিব আৰু তাৰ আগতে ভৰিখন ধুই লওঁ প্ৰথম মৰমৰ আগলি বেলা আৰু এতিয়া আমি সেৱা কৰিলোঁ চাওক কপালত ফটা চবৰে লিভাৰৰ ফটা মূৰৰ ফটা আৰু বেলেগে সঁচাকৈ লাহে খোজকাঢ়িব লগা হৈছিল নহ'লে আমি ক'ৰবাত ফুৰিব গ'লোঁ না কিন্তু লাহে আমি আজি খোজকাঢ়ি থাকিব লগা হৈছে আৰু ইয়াৰ উপৰিও আজি মন্দিৰত আমাৰ ভোগৰ ওপৰত বিয়াও আছে এইফালে চলি আছে বিয়া মানুহবোৰ বহিব আৰু মই বিলাব লাগিব গতিকে অলপ সময় পিছত আপোনালোকক লগ পাই আছোঁ সেই বছৰ বিয়াৰ মানুহ বেছিভাগ ইয়াত বহিব আৰু ইয়াত বহিব এতিয়া সাধাৰণতে তাত ভোগ দিয়া হয় সেইটো ভোগটোত ভোগ দিয়া হয় কিন্তু তাত আজি বিয়া চলি থকা বাবে আজি ইয়াতে ভোগ দিব আৰু ইয়াতে মন্দিৰক ভোগ খাব আহিছিল এয়া অংকুৰ এয়া অভিলেখ মানে অভিলেখৰ লগ এগিলা আৰু এয়া কৈছে গৈ কেনে লাগিল খাই মন্দিৰত ভোগ কি খোৱালা কি খোৱালা মজা আৰু ভাজা পাইছে ন চেচ দে চব আৰু আজিকালি বল নাখা নেকি তোমাৰ আগতে ময়ো খেলিছিলোঁ নাই ইয়াৰ লগত ফুটবল খেলিছিলোঁ ক্ৰিকেট আজিকালি নেখেলা হৈছে ইয়াতে দে থাক বাৰু তাতে মই যাওঁ আৰু এতিয়া ভগৱান বিকাশ সমৰ আৰু মই যাই আছোঁ ফুৰিবলৈ মই যে আপোনালোকক কৈছিলোঁ যোৱাকালিৰ ভিডিঅ'টোত ৰাতি যে আমি আজি অহাকালি মানে ফুৰিবলৈ যাম মানে আজি যে ফুৰিবলৈ যাম বুলি কৈছিলোঁ আৰু এতিয়া আমি চাইকেল লৈ ফুৰিবলৈ গৈ আছোঁ এয়া চাওক চাইকেল লৈ আমি গৈ আছোঁ চাৰিওজনে ফুৰিবলৈ বিকাশ ক'ত গেলি যাম আমি
ক'ত গেলি যাম ক'ত গেলি আমি আৰিকুচিত গেলি যাম চাইকেল লৈ আৰিকুচি মানে আৰিকুচি হৈছে আমাৰ ঘৰৰ পৰা প্ৰায় 8 কিলোমিটাৰমান হ'ব মানে 10 কিলোমিটাৰমান হ'ব আমি 10 কিলোমিটাৰ চাইকেল চলাই গৈ আছোঁ এতিয়া আৰু তাতে যাই কি খাম আমাৰ বিকাশে মিঠাই খুৱাব আৰু আমাৰ নিজৰ পইচা দি ম'ম' খাম বিকাশ ক'ত গেল এইটো বিকাশে মিঠাই খুৱাব আৰু ভগৱানে ম'ম' খুৱাব নাকি নাই ম'ম'টো মই নিজৰ পইচা তো চাই থাকক ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আগৰ ফালে চাওক অলপ চাইকেল চলাই মানে গাড়ী দি আগত দেখি দেখাই পাইছোঁ কিন্তু চাইকেল দি এনেকৈ পোৱা নাই চাইকেল দি দেখুৱাম আগৰ ফালে চাওক ফুলিব দিয়া তুমি মোৰে অময়া মৰমত নাচিব দিয়া দুচকুতে তৰুণী হেঁপাহ বিচাৰিছো কাষৰতে সদায় তোমাক হলাহি দিব নকওঁ লৰালি ধেমালি আছিলোঁ তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে বুলৰি মানে আমি এটা বহুত বেছি ভাল লগা এটা ফিলিং লৈ আহি আছোঁ মানে বতাহ এটা ধুনীয়া বতাহ এটা আহিছে লগতে গান গাই আছে ইহঁতে মানে মজা লাগি আছে বতাহটোৰ কাৰণে বহুত বেছি ভাল লাগি আছে বতাহটো এতিয়া আমি আৰিকুচি পামেই আৰু মানে আৰিকুচি পোৱাৰ আগতে অলপ ৰখিলোঁ কাৰণ ভাগাত ধৰিছে বহুত দিনৰ মূৰত বহুত জেগাত চাইকেল চলাইছোঁ না এতিয়া আৰু পুনৰ চাইকেল চলাওঁ হয় চলি ইয়াত এতিয়া আমি আহি পালোঁ আৰিকুচি আৰু আৰিকুচি হোটেলত আমি গল্লা চিঙৰা আৰু চাহ খাওঁ মানে বহুত জেগা আহিলোঁ না একদম খাবৰ ইচ্ছা গৈছে চ' খাই লওঁ চাহ চিংৰা আৰু গল্লাৰ লগতে ম'ম' খাওঁ দিয়ক এক প্লেট মানে ম'ম'টো মেইন না ম'ম' খাবই লাগে আৰু এতিয়া সময় হৈছে ৰাতিৰ 1:30 মানে 1:30 বাজিল আৰু আজি বহুত বেছি ৰাতি হ'ল আৰু ৰাতিপুৱা কলেজো যাব লাগিব গতিকে মানে আজি গোটেইখিনি মানে শেষ কৰি মই লাষ্টৰ ক্লিপটো লৈছোঁ মানে ব্লগটো আপোনালোকে যিটো ব্লগ চাই আছে ব্লগটো কথা এডিট হোৱাৰ পাছতে লাষ্টৰ ক্লিপটো লৈছোঁ আৰু লাষ্টৰ ক্লিপটো এতিয়া এডিটত সোমাই দিওঁ দি ভিডিঅ'টো কনভাৰ্ট কৰি ভিডিঅ'টো একেলগে আপলোড দি থওঁ আৰু মোৰ বহুত কাম আছিল আজি এতিয়া এছাইনমেণ্ট কৰা বহুত বেছি কাম আছিল আৰিকুচিৰ পৰা আহি মই যি কামত ধৰিলোঁ উঠিবই পৰা নাছিলোঁ সেইকাৰণে একেলগে কাম কৰি একেলগে ব্লগ চব এডিট কৰা শেষ কৰি দিলোঁ তো এতিয়া 1:30 বাজি গ'ল বাকী চব মানুহ সোমাইছে ঘৰৰ তো মই এতিয়া তো আজি ব্লগটো ইমানতে শেষ কৰিছোঁ দিয়ক যদি আপোনালোকৰ ব্লগটো ভাল লাগিল ব্লগটোত লাইক কৰক আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ব্লগটো কেনে পাইছে কমেণ্ট বক্সত জনাব তো সন্ধ্যা ভিডিঅ'ত লগ পাব দিছোঁ যদি আজিলৈ ইমানে ধন্যবাদ আৰু গুড নাইট বাই